हेलो दोस्तों की खबर केंद्रीय सरकार कर्मचारी पेन्शनार और परियाলৰ पेन्शनारসকলৰ বাবে এটা বহুতেই ভাল খবৰ আহিছে আৰু এই ভাল খবৰটো দিয়া আগতে যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিও আপলোড কৰো আপোনালোকে আগতেকৈ আমাৰ ভিডিওবোৰ পাব কাৰণে বলক আজি আমি ভিডিওটো আৰম্ভ কৰো কেন্দ্ৰীয় মন্ত্ৰীসভাই কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পেন্সনাৰ আৰু পৰিয়ালৰ পেন্সনাৰসকলৰ বাবে ডিআৰএছ এলাউৰেন্স ডিএ আৰু ডিআৰএছৰ ৰিলিফ ডিআৰ 3% বৃদ্ধি কৰিছে যাৰ ফলত ডিএ হাৰ মৌলিক দৰমহা আৰু পেন্সনৰ 55%ৰ পৰা 58%লৈ বৃদ্ধি পাইছে এই বৃদ্ধি 2025 চনৰ 1 জুলাই পৰা কাৰ্যকৰী হ'ব আৰু কৰ্মচাৰীসকলে অক্টোবৰ মাহৰ দৰমহা লগতে জুলাই আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ বাকিয়া ধন লাভ কৰিব তাছত লিখিছে এই সিদ্ধান্তই দীপাৱলী ঠিক আগতে লোৱা হৈছে যাৰ ফলত কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে উৎসৱৰ সময় এক মনোকামনাপূৰক সহায় আহিব আৰু এইটো ইনফৰমেশন দিবলগীয়া আছে যদি ভাল লাগে এটা লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব